হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠিটো ভাঙি গ'ল আৰু দাঁত নোহোৱা সিংহ এইটো মানে মাংসও খাব নোৱাৰে একো খাব নোৱাৰে চ' আজিকালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দাঁত নোহোৱা সিংহৰ নিচিনা তেখেতে নিজকে ভাবি লয় মই সিংহই আছোঁ কিন্তু দাঁত নাই গতিকে তেখেতৰ কথাবিলাকৰ কোনো ভেলু নাই এতিয়া UPPLে কাম কৰিছে আমি 5 বছৰ ৰাইজৰ লগত আছোঁ ৰাইজক হৃদয়ৰ পৰা সেৱা কৰিছোঁ গতিকে UPPLে এই ইলেকশ্যনত বহুত ভাল ফল কৰিব এইটো নিশ্চিত এনেকুৱা সপোনৰ দুনিয়াত থাকিলে ভাল হয় হাগ্ৰামা মহিলাৰীটো আমি জানো আগৰ পৰাই এটা সপোনৰ দুনিয়াত থাকে তেখেতে বহুত ৰোমান্টিক হয় মানুহটো সেইকাৰণে কেতিয়াবা ক'ৰবাত দেখা পায় আপুনি মটৰচাইকেলতো দেখা পায় তো তেনেকুৱা এটা সপোনৰ দুনিয়াত সদায় থাকিলে ভাল হয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়া নিজৰটো নিজে সন্তুষ্ট লৈ থাকক তাতো মোৰ ক'ব লগা নাই হেলিকপ্টাৰটোতো আপুনি যে ইলেকশ্যন কেম্পিংটোত তুংগত হয় তেতিয়া দূৰ জেগা যদি কভাৰ কৰিব লাগে হেলিকপ্টাৰ প্ৰয়োজন হয় কিন্তু হাগ্ৰামা মহিলাৰীয়ে UPPLক ভয় কৰি বহুত আগৰ পৰাই হেলিকপ্টাৰ ব্যৱহাৰ কৰি ভাবিছে কি হেলিকপ্টাৰ আনিলে মিটিংবিলাকত মানুহ হ'ব আৰু তেতিয়া মোৰ অলপ এটা দুটা ভোট বাঢ়িব কিন্তু তেখেতৰ দেখা গ'ল যে একো লাভ হোৱা নাই তো সেইকাৰণে তেখেতে এতিয়া মানে খুব কনফিউজনত আছে যে কেনেকৈ বড়োলেণ্ডত ভোট ল'ব নেক্সট চৰকাৰ UPPLৰে আহিব এইটো নিশ্চিত আৰু এইকাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰ হাতত তেনেকুৱা কোনো অস্ত্ৰ নাই যিয়াৰ দ্বাৰা তেখেতে UPPLক ক্ৰিটিচাইজ কৰিব পাৰে আৰু নেক্সট ইলেকশ্যনত তেখেতে ৰাইজৰ মন জয় কৰিব